হৰি মজা আৰু মোৰ লগত আছে আপোনালোকৰ মৰমৰ ক্ষমা কৰিব সি চাগে খোৱা বোৱা কৰা ব্যৱস্থা তাত দিছিলে লগতে লৈ আহিছে आपको केक क्या देना है? हेलो 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 आसेने আমাৰ মনে এটা কি কৰি আছে ওই মই তুমি পাইছে খাব দেই বহুতে লিভাৰ আলাম দি আছে কিন্তু আজি ধুনীয়া কি বস্তু বনাইছে চবতে খা আছে এতিয়া কি খাব আইকটো সুমানা খাই ধৰিছে সঁচা কিন্তু চাৰিও খালে ইউৰিয়া হয়নে নহয় যি খায় যিটো দেখিছোঁ চুমাটোতেহে সাৰ নাই খোৱা বস্তু বাকী চব সাৰ ভাল বস্তুৱে খাইছে কিন্তু তথাপিও আজি যে কয় মই এইখিনি কষ্ট কৰিছোঁ তোৰ কথা মই বাদেই মোৰ কথাই ক'লোঁ আজি মই এইখিনি কষ্ট কৰিছোঁ কাৰণে আজি মোক সমিতিয়ে প্ৰথমে ব্ৰেফাৰ কৰিবলৈ আগবঢ়াই দিছে তোৰতো নাই নে মোক কিয় দিছে কাৰণ মই সেই কষ্ট কৰিছোঁ খালি মোৰ এটা কথা দুখ লাগে মই যেনেকৈ কষ্টটো কৰোঁ মই তেনেকৈ ফলটো নাপাওঁ আপুনি কষ্ট কৰিলে ফল নাপায় মানে যেনেকৈ মই কষ্টটো কৰোঁ তেনেকৈ ফলটো নাপাওঁ আজি আপুনি কষ্ট কৰক ফল মই আপোনাক দিম মই ধুনীয়াকৈ কষ্ট কৰি মনেৰে বিহু এটা গাম তই ফল দিবি মই ফল দিম তই ক'ৰ পৰা দিম এইটো মই দিম চৰাই পোহনীয়া পোৱালি দেখা ধুনীয়াকৈ ছোৱালী জাননী দিবা ঠাই অন্তৰৰ মাজত জাননী দিবা ঠাই অন্তৰৰ মাজত কেনেকুৱা ভাল গাইছোনে চা কষ্ট কৰি মই গালো ভালকৈ চাপৰিও নবজালে এইফালে তই কৈছে বোলে ফল দিম মোক কি ফল দিম ৰাইজে দিছে থেংক ইউ ৰাইজে চাকৰি কৰি আছে তই কি ফল দিবি ৰাইজে চাকৰি হৈ আছে আপুনি কষ্ট হৈছে মই আজি ফল দি আছোঁ